টুকুৰ কৰি ছিঙিব কোনে কোৱা মৰমৰে এনাজুৰি দুটি মনে বান্ধি থোৱা টুকুৰা টুকুৰ কৰি ছিঙিব কোনে নোকোৱা মৰমৰে এনাজুৰি দুটি মনে বান্ধি থোৱা অন্ধ নিয়মে যদি মিলিব নিদিয়ে তেনে অস্তবেলিয়ে যদি পুৱতিৰ বতৰ আনে প্ৰতিবাধা ভাঙি আগুৱাও আমি প্ৰেমে প্ৰেমে প্ৰতিবাদী মন আজি জ্যোতি ৰচোন তোৰ বাৰ্থডেত আহিব নোৱাৰিলোঁ একদম চৰি দে মোৰ এটা কাম আছিলে তোক উইচ কৰিব নোৱাৰিলোঁ তোৰ ফোন নম্বৰটোৱে নাই মোৰ তাত দেচোন তোৰ নম্বৰটো এইটো ল একো নাই দে এনেও ভালদৰে চেলিব্ৰেট কৰা নগ'ল মানে কিয় তাই ছোৱালীজনী সঁচাকৈ বহুত অহংকাৰী তাইক মোৰ প্ৰথম দেখাৰ পৰাও ভাল লাগিছিল তাইক মই মোৰ মনৰ কথা ক'ব পৰা নাছিলোঁ কাৰণ মোৰ ভয় লাগিছিল কিন্তু সেইদিনা মই ফাইনেলি প্ৰপ'জ কৰি দিলোঁ কিন্তু তাই মোৰ ভাল পোৱা চিনি নাপালে একপক্ষীয় প্ৰেম চাগে এনেকুৱাই ঠিক আছে তুমি এতিয়া থকা মই আহিছোঁ নীলাক্ষী জ্যোতিৰ খবৰ লৈ আছনে সেই বান্দৰটো এনেই মোক ফ্লাৰ্ট কৰি থাকে জ্যোতি ইমান দুখ কৰি লাভ নাই আৰু সেইদিনা হঠাতে মোক প্ৰপ'জ কৰিছিল মই একচেপ্ট নকৰিলোঁ আৰু ছোৱালীবোৰে কেতিয়াও প্ৰথমতে প্ৰপ'জ নকৰে আৰু যদি আমি কৰোঁ ফাল্টু ল'ৰা সি ফাল্টু ল'ৰা নহয় সি দেখাত তেনেকুৱাই সি সঁচাকৈ তোক ভাল পায় ৰচোন তাক এটা প্ৰেংক কল কৰোঁ হেল্ল' জ্যোতি কি কৰি আছ গা ভাল নাই এনেই হৈ আছোঁ তই চাগে নীলাক্ষীৰ কথাই ভাবি আছ ন মোক আগতে বুজি পাইছোঁ তাইক মই মনৰ কথা কৈও বুজাব নোৱাৰিলোঁ ইমান এটিটিউড থকা ছোৱালী মাকে পাই কি খাই জন্ম দিছে কৈছোঁ চাগে কিন্তু তাই মই সঁচা ভাল পাওঁ চিনি নাপালে বৰঞ্চ মোক বহু কথা শুনাত হৈ গৈছে মই বহুত দুখ পাইছোঁ মোৰ মনৰ কথাবোৰ বুজি নাপালে অ'কে ৰাখিছোঁ পাই সি তোক সঁচাকৈ ভাল পায় তই কিয় বুজি নাপা সি মনৰ কথাবোৰ মই ভাত বনাওঁ
number you have dialed is currently busy. Please try later. The number you have dialed is currently busy. Please try. ঐ জ্যোতি, জ্যোতি, অ' জ্যোতি, চৰি অ'। নিজানৰ কোনো বাদলঙেৰে তুমি নামি আহিছিলা কুঁৱলীৰে চেঁচা টোপালে হেমেকালে ভাল পোৱা উবি উবি জ্বলি উঠে জ্যোতি, জ্যোতি আজি অহা নাই আৰু তুমি সেইদিনা যিটো ব্যৱহাৰ কৰিলে নহয় সি মনত বহুত দুখ পাইছে। আচলতে তোমালোক ল'ৰাবিলাক তেনেকুৱাই, প্ৰথমতে ভাল বন্ধু হয়, পিছত চান্স পালেই প্ৰপ'জ কৰি দিয়ে। ভাল পাবনি শিকিলো আৰু এটা কথা শুনা, জ্যোতি বেলেগ ল'ৰাৰ দৰে নহয় বুজিছা। নাজানিলো দুখৰে হুমুনিয়া আজি যে লগৰী হেমেকালে দুচকু ঐ সদা, অহাকালি এক্সামৰ ফৰ্ম ফিল আপ আছে। কি হ'ল তোৰ? যোৱাত মই সকলো পইচা হাৰিলোঁ। এতিয়া একাউণ্টত এটকাও নাই। মই লাষ্ট এক্সামটো দিব নোৱাৰিম। মই আৰু নপঢ়োঁ। এইবোৰ কি কৈছ তই? পাগল হৈছ নেকি? আমি অকলে এক্সাম নিদিওঁ, অকলে তয়ো দিব লাগিব। মই তোক আগতে কৈছিলোঁ, এইটো এদিন হ'লেও এটা ডাঙৰ বিপদত পৰিবি। আজি সেই দিনটো আহি গ'ল। মা দেউতাই আমাক ইয়ালৈ বহুত আশা কৰি পঠাইছে, যাতে আমি মা দেউতাৰ আশাবোৰ নিশ্চয় পূৰণ কৰিব পাৰোঁ। এতিয়াৰ পৰা এইবোৰ বাদ দে, বুজিছ? তই ঠিকেই কৈছ বন্ধু, মই এতিয়াই উপলব্ধি কৰিছোঁ। ফৰ্ম ফিল আপৰ পইচাটো মই মেনেজ কৰি দিম দে, তই চিন্তা কৰিব নালাগে। থেংক ইউ বন্ধু, থেংক ইউ। ঐ, আজি সূৰ্যটো বেলেগ ফালে ওলাইছেচোন নহয়। কি যে হ'ব তাৰ লগত। ঐ বল, আমি তাক ডিষ্টাৰ্ব নিদিওঁ। আজি জ্যোতিহঁতৰ কলেজীয়া জীৱনৰ শেষ দিন। দিনবোৰ নিজৰাৰ পানীৰ দৰেই বাগৰি গ'ল, কিন্তু অন্তিমটো দিনতো তিনিও অথোৰ হাঁহি হেৰুৱাই দিয়া নাছিল। বিদায় পৰত মৌনা হৈছিল। মৌনতাই বহু কথাই শিকায়, যিবোৰ ভাষা হৈ নলাই মনৰ ভিতৰত বাৰুকৈ খুন্দিয়ায়। এই আহকচোন আগলৈ কি হয় চাওঁ। ধৰু 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 সাৱতি কি আকাশ কি মাটি খাহেই যেতিয়া সঁহাৰি ঘূৰি ঘূৰি আমি ঘূৰি সোনকালে আনা, বল 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 বল। আৰে কি হ'ল তাৰ? একো গমেই নাপালোঁ।
আজি ইমান বছৰৰ মূৰতো তেনেকৈ আছা যেনেকুৱা প্ৰথম দেখোঁতে আছিল। সময়ে দূৰ হ'বলৈ বাধ্য কৰাইছিল আৰু আজি চোৱাচোন ভাগ্যই আকৌ তোমাৰ সন্মুখত থিয় কৰাই দিলেহি। কিবা ক'বানে? মাতিছা মোক? শব্দবোৰ হেৰাই গ'ল। প্ৰশ্ন কি বুলি কৰোঁ? কথাৰ আৰম্ভণি তোমাৰ পৰাই কৰাচোন। চৰি। I love you, Jyoti. I love you. আমি সকলোৱে জানো জীৱনটো চলাই নিবলৈ হ'লে টকাৰ কিমান প্ৰয়োজন। টকা থাকিলে ভ্ৰষ্টাচাৰীকো সমাজে উচ্চ আসন দিয়ে। বিলাসী ঘৰ বা বিলাসী বাহন কিনিব নোৱাৰিলেও কিবা এটা কৰি হ'লেও জীৱনটো উদযাপন কৰিব লাগিব। জ্যোতিয়ে চাকৰি পালে। জ্যোতিৰ অৱস্থা খুবেই ভাল। সদায় আকৌ 10-12টা ইণ্টাৰভিউ দি চৰকাৰী চাকৰি ৰখা বাদেই দিলে। শেষত নিগাজিকৈ মটৰ গেৰেজ এটা খুলিলে। সঞ্জয় আকৌ দুখ আছে বাবে খিলখিলাই হাঁহিব পাৰে। দেউতাক সৰুতে ঢুকাইছে। ঘৰৰ সকলো বজা সঞ্জয়ৰ মূৰতে। এতিয়া সি ৰাস্তাৰ কাষতে পাণ দোকান এখন খুলিলে। এনেদৰেই তিনিওজনে জীৱন যাত্ৰা আৰম্ভ কৰিলে। চকলেটটো বিসৰ্জন দিব ৰেডি হৈছে খাৰ কাৰণে। অলপ দূৰত যা, চকলেটটো খাবি যা। অ চা অচলি আহি আছে।